welcome back to my YouTube channel. আজি সকলোৰে বিশেষ দিন যেহেতু বহাগ বিহু আৰু সকলোৰে মৰমৰে ৰঙালী বিহু সো মোৰ ফালৰ পৰা সকলোলৈ বহাগ বিহুৰ বহুত শুভেচ্ছা আৰু মৰম যাচিছো আশা কৰো আহিবলগীয়া দিনবোৰ যাতে সকলোৰে ভালে কুশলে যায় সো চাই থাকিব মোৰ ভিডিঅ'টি হেকলৈ এতিয়া মই ধূপ জ্বলাই লম প্ৰথমতে আমাৰ এই প্ৰথমতে মন্দিৰটো আছে যেহেতু সো চাই থাকিব আয়া জ্বলাই থৈছে অলৰেডি আৰু মই এতিয়া জ্বলাই লম আমাৰ ঘৰত আলহী আহিছে যেহেতু বিয়া আছে সো চাব আপোনালোকে মোৰ ননদ হয় ইয়া হেই হাই গুড মৰ্নিং মই এতিয়া ওলাই গৈ আছোঁ মৰিয়নি লৈ কাক ল'ব গৈছোঁ আপোনালোকে চাই থাকিব আৰু বেটিক লৈ যাবৰ কাৰণে তেহেঁতক লৈ আহিছোঁ অলপ আগবাঢ়ি যাবলৈ যিহেতু বোকা আছে ৰাস্তাটো তো বহুত বেছি বোকা পিছফালে আগফালে পুৰা কাম কৰি আছোঁ দেই বিয়াৰ কাৰণে ৰাস্তা বনাই দিছে বাই বাই আমি যাওঁ দেই আমি ওলাই আহিলোঁ গাড়ী ৰৈ আছোঁ এতিয়া হাই ইফালে চুলি ষ্ট্ৰেট কৰি থৈছে সেইকাৰণে একেবাৰে ঢাকি মেলি আছে দেই আমি মৰিয়নি পাই গ'লোঁ টাউন নে কি গম নাপাওঁ প্ৰথমবাৰ আহিছোঁ চ' মৰিয়নি পালোঁ এতিয়া আমি নামি গৈ আছোঁ এতিয়া কিন্তু আমাক দেখা নাই এইফালে আকৌ ঘূৰি গৈ আছেগৈ ৰঙা বেগ লৈ গৈ আছেগৈ দেখাই নাই আমাক আমি আহি পালোঁ ষ্টেচন আৰু এইফালে হাত ধুই আছে আৰু এইফালে বেটি ৰাচি ইয়াত চোৱা আকৌ এতিয়া ষ্টেচনত আছোঁ আৰু এতিয়া অলপ কফি খাই ল'ম তাৰপাছত আকৌ যাম টাউনলৈ বজাৰ কৰিবলৈ বিয়া বজাৰ আছে যিহেতু এতিয়া গাড়ীত বহিলোগৈ সেয়া আমাৰ ধুনু ছোৱালী আৰু এইফালে আছে পাপাজি পাপা খাবি টপি এইফালে আছে পাপাজি আৰু এইফালে আছে আমাৰ ৰাশি বেহেন এতিয়া আমি যাওঁগে ন টাউনলৈ যাওঁ ন আকৌ আমি এতিয়া টাউন পালোহি নতুনকৈ খুলিছে নেক্সট বেটি হাই কৈ দিয়া আমি এতিয়া সোমাই গৈ আছোঁ যদি ভাল লাগে ল'ম আৰু এনেও ফ্ৰক কিনিব আছিলে ইয়াৰ পৰা চাই পিনি লৈ যাম বুলি ভাবিছোঁ আৰু ভিতৰতো দেখুৱাই দিছোঁ আপোনালোকক বহুত ধুনীয়া আৰু এইটো নতুনকৈ অপেনিং কৰিছে বেছি দিনো হোৱা নাই হেল্ল' আমি এতিয়া আহি পালোঁ ৰেষ্টুৰেণ্টত আছোঁ এতিয়া এইটো আমাৰ ভণ্টি চোলা তোলা উঠাই একেবাৰে এয়া হেল্ল' কৈ দিয়া ৰেষ্টুৰেণ্টৰ ভিতৰখন আপোনালোকক দেখুৱাই দিছোঁ এয়া বহুত ধুনীয়া আৰু বহুত ধুনীয়াকৈ চাফা কৰা আছে আৰু সজাই থোৱা আছে অলৰেডি ঘৰ আহিলোঁ জাষ্ট আৰু এতিয়া ঘৰ আহি দেখিছোঁ যে পুৰা প্ৰেক্টিচ চলি আছে আমাৰ ইয়াত বিয়াৰ কাৰণে সেয়া আপোনালোকক দেখুৱাই দিম সেয়া টিকিলি দুজনী
ভাত খাম, ৰাতিপুৱা ভাত নোখোৱাকৈ গৈছিলোঁ। ৰেষ্টুৰেণ্টত খালোঁ, তথাপি এতিয়া খামগৈ। মায়ে বনাই থৈ দিছে 100 এবিধ চব্জি, নাজানো কিমান আছে, কিন্তু খাব কৈছে, খাম এতিয়া। ইফালে নাচি আছে। ইয়াত আছে 101টা চব্জি, লগতে গাহৰি মাংস। আৰু ইয়াত আছে ব্ৰইলাৰ, ৰঙালাও, কিবা এটা আছে আৰু। চব্জি বনাই আছোঁ, যিয়ে আলহী আহিছে, পূৰা গান গাই নাচি আছে। Dengan tidakku murah.